এক টকাও নিদিয়াকে আপোনালোকে ফাৰ্নিচাৰৰ বস্তু লৈ যাবলৈ পাৰিব যদি আপোনালোকৰ ভাগ্যখন মিলে বিছনা সোফা ধুনীয়া ধুনীয়া ডাইনিং এইবোৰ ক'তনো আছে এই দোকানখন আৰু এটকাও নিদিয়াকৈনো কেনেকৈ আপোনালোকে পাব সকলোবোৰ মই বঢ়িয়াকে আজিৰ এই ভিডিঅ'টোত কম কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব পুৰা মজা পাব গেৰাণ্টি দিছোঁ মই এই দুখৰ মাজতো এটি মিছা হাঁহি মুখত লৈ সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ এতিয়া আছো মই ধেমাজিৰ চিলাপথাৰত থকা প্ৰিন্সি ফাৰ্নিচাৰত দুৰ্গা পূজাৰ উপলক্ষে এই প্ৰিন্সি ফাৰ্নিচাৰত ধামাকা কিছুমান অফাৰ দি আছে মজা অফাৰ যিবোৰ অফাৰৰ ফায়দা আপোনালোকে উঠাব পাৰে চেমচাঙৰ এটা LED টিভি 32 ইঞ্চিৰ লগতে ৱাশ্বিং মেচিন আৰু ফ্ৰিজ এইকেইটা বস্তু উপহাৰত পাব যদি এই প্ৰিন্সি ফাৰ্নিচাৰৰ পৰা বস্তু কিনে আপোনালোকে কিমান ধুনীয়া বিছনা আছে চাওকচোন সেইটো মূৰৰ পৰা সৌটো মূৰলৈ যদি আপোনালোকে বিছনা ল'ম বুলি ভাবি আছে ঘৰৰ কাৰণে বা উপহাৰ হিচাপে কাৰোবাক দিম বুলি তেতিয়াহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে ইয়াত অতিকৈ কম প্ৰাইজত আৰু বহুত বেছি ডিছকাউণ্টত আপোনালোকে সুন্দৰ কোৱালিটিৰ বঢ়িয়া ফিনিচিং থকা বিছনা পাব আৰু মই নিজেও বাৰু এবছৰ আগত এখন বিছনা লৈছোঁ এই প্ৰিন্সি ফাৰ্নিচাৰৰ পৰাই শুই কিন্তু মজা লাগে এটা মজা আলমিৰা মই দেখুৱাম আপোনালোকক চাওকচোন এই কালাৰটো চাওক কিমান বেছি ভাল লাগিছে তিনিখন দৰ্জা আছে আলমিৰাটোৰ আৰু দৰ্জাখন খোলাৰ লগে আপোনালোকে চাব দেই খুলি দিলোঁ এইফালে চাওক লাইট আছে দেখিছেনে লাইটটো কিন্তু বহুত জৰুৰী দেই আজিকালি কাৰণ আলমিৰাটো খোলাৰ পাছত মানে ক'ত কি আছে আমি ধৰিব নোৱাৰোঁ লাইটটো দিয়াৰ কাৰণে খুব বেছি ভাল লাগিছে আৰু অতিকৈ আপোনালোকে কম প্ৰাইজত এনেধৰণৰ তিনিখন দৰ্জা থকা আলমিৰা ল'ব পাৰিব খুবেই ধুনীয়া চাওকচোন কোৱালিটি চাওক আৰু আপোনালোকে ডিজাইন চাওক কিমান ভাল লাগিছে আৰু অকল এইটোৱে নহয় বহুত আছে দুখন দৰ্জা থকাও আছে আপোনালোকক যেনেকুৱা লাগে আৰু চাওকচোন এইটো মূৰৰ পৰা সেইটো মূৰলৈ চাওক খুব সুন্দৰ আলমিৰা আছে আপোনালোকৰ পচন্দ অনুসৰি আপোনালোকে ল'ব পাৰে এইটো হৈছে মেডিকেল ৰোড চিলাপথাৰ টাউনখন এই ইয়াতে আছে তাৰ পাছতে মেডিকেলখন ইয়াৰ পৰা আধা মিনিটৰ ৰাস্তা আৰু খোজকাঢ়ি গ'লে সৌটো হৈছে পোষ্ট অফিচ আৰু এইখন হৈছে প্ৰিন্সি ফাৰ্নিচাৰ আপোনালোকে ধুনীয়াকৈ চাব পাৰে আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক সুন্দৰভাৱে আপোনালোকক মই এতিয়া দেখুৱাম আৰু ইয়াতে লিখি থৈ দিয়া আছে শাৰদীয় দুৰ্গা পূজাৰ আৰু দীপাৱলীৰ আন্তৰিক শুভেচ্ছাৰে 30% ডিছকাউণ্ট আৰু ইয়াত চাওক ধুনীয়া জুলুনা চকীও আছে বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ ভালদৰে চাওক কি আছে ধুনীয়া সোফা আছে দেখাৰ লগে মনটো ভাল লাগি যায় ঘৰলৈ উঠাই লৈ যাওঁ নেকি এনেকুৱা লাগি যায় আৰু আমাৰ লগত আছে আজি মনোজ দা নামটো একে আমাৰ মিলি গৈছে এটা কওকচোন বাৰু এইখন সোফা দাম কিমান পৰিব বাৰু এইখনো ভাল লাগিছে কিন্তু এইটো কাঠৰ নেকি বাৰু হয় এটো কাঠৰ হয় আৰু 5 বছৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি পাব 5 বছৰ যদি ঘুণ পুক ধৰে এবিলা কবাত বহি যায় ভাঙি যায় আপুনি সিধা বদলি পাব 5 বছৰলৈকে আৰু এটা ধুনীয়া বস্তু দেখা পাইছো যিবোৰ নেকি আমি প্ৰায় মোবাইলত বা টিভি দেখা পাই থাকো আজি মানে ইয়াতে দেখা পালো ভাল লাগিছে অকমান দেখাই দিয়কচোন বাৰু এখন কি বুলি ক'ব ইয়াটো সোফা কাম বেড হয় চাব ওলাই গৈছে উলিয়াই দিলে ইয়াতো আপোনাৰ বক্স পাই যাব এটো ষ্টৰেজ ইয়াত আপোনাৰ ধুনীয়াকে বস্তু ৰাখিলে আচ্ছা তাৰপাছত আৰু এই বস্তুটোক আপোনালোকে বিছনা কৰি লৈলো বিছনা হৈ গ'লে শুনি হয় ফুল সাইজৰ বিছনা এটা বঢ়িয়া এটো ফুল সাইজৰ বিছনা এখনে হৈ যায় এটো ফুল সাইজৰ বিছনা ধুনীয়া এইটো হল সোফা কাম বেড এনে দেখিবলৈ সৰু সোফা নিচিনা লাগি আছে এইখনকো এনেকে আহিব ডাঙৰ বিছনা এটো অলপ সৰু বিছনা বনিব সৰু বিছনা বনিব দুজন হোম কলে কিন্তু পাৰিব আৰু দুজন পাৰিব ধুনীয়াকে হ'ব পাৰিব হয় ৰাতি হলে বিছনা দিনত হলে সোফা আৰু এই সোফাযোৰৰ কালাৰটো ইমান ভাল লাগিছে ওয়াও তাৰপিছতে এই জোৰৰ বিষয়ে অকমান কৈ দিয়কচোন এই জোৰো বাৰু ভালে লাগিছে এইটো কাঠৰে নেকি বাৰু হয় একদম পিওৰ এইটো তিতা চপা হয় এইটো আপুনি যোনে চিনি পায় তেখেতে চিনি পাব ইয়াৰ ফিনিচিং ইয়াৰ পলিশটো চাই ল আচ্ছা হয় এইটো পাব মাত্ৰ 25000 টকা ভিতৰত 25000 পাই যাব এতিয়া আমি চাম এল সোফা এইখন কথা মই কৈ আছিলো এইটো আপোনাৰ সোয়েট লেডাৰ বুলি কয় দেখিতে আপোনাৰ দূৰৰ পৰা লেডাৰ নিচিনা লাগিছে সোয়েট লেডাৰ সেইটো লেডাৰ নহয় সোয়েট লেডাৰ বুলি কয় খুব চলিছে বস্তুটো খুব ভাল ফেব্ৰিক হয় আৰু ইয়াত আছে আপোনাৰ এটো চক দুটা আপোনাৰ ইয়াত পানী বটল হ'বলে নেকি কাপ হোল্ডাৰ আচ্ছা লগতে এইবিলাক আছে আপোনাৰ হেডৰেষ্ট যদি আপোনাক অকমান লাগে এটো ইউজ কৰিব পাৰে আপুনি ঠেলি দিলে গুচি গ'ল এটো আচ্ছা ধুনীয়াকে আচ্ছা হেডৰেষ্টটো আছে ইয়াত আৰু যদি কোনোবাই কাস্টমাইজ কৰিবলৈ বিচাৰে হয় এটো হ'বনে আৰু ধুনীয়াকে আপোনাৰ ধৰক কাৰোবাৰ জেগা কম থাকিব পাৰে মোক বোলে আৰু আধা ফুট এটো সৰু আছে মোৰ ৰুমটো ইফালে লাগি যায় বোলে হেতু কাস্টমাইজ হৈ যাব বোলে মোক এই এৰিয়াটো ইফালে নালাগে বোলে হেতু সাইডত লাগিব মোৰ ৰুমটো তেনেকুৱা হৈ যাব বোলে এইখন ফেব্ৰিক নালাগে মোক বেলেগ ফেব্ৰিক ধুনীয়াকে হৈ যাব মানে তেওঁলোকৰ ইচ্ছা অনুসৰি আমি 7 দিনৰ ভিতৰতে কাস্টমাইজ কৰি দিম 7 দিনৰ ভিতৰত ম্যাক্সিমাম 7 ডেজ আৰু ইয়াত সুন্দৰ সোফা সেট ধুনীয়াকে আছে আপোনালোকে চাব পাৰে মই ওপৰে পৰা অকমান দেখুৱাই দিছো তাই আৰাম কৰি বহি আছে ইয়াত এই কালাৰটো মোক বহুতে বেছি ভাল লাগিছে অহাৰ পৰা ইয়াতে বহি আছিলো আৰু এই জোৰ চাওক আৰু এই জোৰ চাওক আৰু জেগাৰ অসুবিধাত ইয়াত
মানে ইমান বেছি থ'ব নোৱাৰে যিহেতু কি সুন্দৰ সুন্দৰ ডাইনিং আছে চাওকচোন এইবোৰ এইটো ফাইবাৰৰ আছিল নেকি বাৰু মেটেল ফাইবাৰ যদি আপোনালোকে ঘৰখনৰ কাৰণে ডাইনিং ল'বলৈ বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহি ল'ব পাৰে খুবেই সুন্দৰ সুন্দৰ ডাইনিং আৰু কম প্ৰাইজত আমি মানে আমাৰ ঘৰখনৰ প্ৰায়ভাগ বস্তু এই প্ৰিন্সিপ ফাৰ্নিচাৰৰ পৰাই নিছোঁ ডাইনিং এখনো আমি লৈ গৈছিলোঁ খুব ধুনীয়াকৈ এতিয়াও চলি আছে এতিয়া মই দাদাক সুধিম এই দাদা এই আপুনি যিখন এতিয়া চুই আছে এইখনৰ প্ৰাইচ কিমান হ'ব প্ৰাইচটো যদি ক'বলৈ পাৰে হয় এইটো 4 সিটাৰ হয় আৰু এইটো আপোনাৰ বনচুম কাঠৰ হয় ইয়াতো আপোনাৰ 5 years ৰিপ্লেচমেণ্ট পাবই আৰু আপোনাৰ 30,000 টকাৰ ভিতৰত আহি আছে ইয়াতে চক আপোনাৰ আৰু এটা ইয়াৰ সুবিধা কি আপোনাৰ যেতিয়া কাম নাই ন আপুনি এনেকৈ ধুনীয়াকৈ সোমাই দিলে সৰু জেগা এই জেগা নাখায় ডাইনিং বুলি ক'লে বহুত ডাঙৰ জেগা এটা খায় ধৰক কোনোবা ভাড়া ঘৰতো আছে কোনোবা বোলে ফ্লেটত আছে বা অলপ জেগাটো কম সেইবিলাকৰ কাৰণে খুব ধুনীয়াকৈ এইটো বনোৱা হৈছে ধৰক ৰাউণ্ড শ্বেপত আপোনাক যদি ৰাউণ্ড নালাগে স্কোৱাৰতো হৈ যাব আপুনি 30,000 টকাৰ ভিতৰত পাই যাব এইবিলাক আপোনাৰ এইবিলাক মাৰ্বল নহয় এইটো আপোনাৰ প্ৰিণ্টেড গ্লাছ হয় এইবিলাক প্ৰিণ্টেড গ্লাছত বনোৱা হৈছে 6 সিটাৰ 4 সিটাৰ আৰু এইবোৰ কি কাঠৰ হয় এইবোৰ এইটো আপোনাৰ তিতা চপা কাঠৰ হয় ফুল 5 বছৰ ৰিপ্লেচমেণ্ট গেৰেণ্টি আৰু এইযোৰ কিন্তু বৰ সাংঘাতিক আকৌ হয় এইটো অলপ আপোনাৰ ইম্পৰ্টেড বস্তু হয় এইটো বাহিৰৰ পৰা আহে এইটো চক এইবিলাক বস্তু খাচিয়ত এইটো হ'ল এইটো মেটেল ফাইবাৰ যিটো লাগি আছে মেটেল ফাইবাৰ য'ত আপোনাক ঘূনে লাগিব পোকে ধৰিব কোনো ধৰণৰ চান্স নাই আৰু খুব বস্তুটো আপোনাৰ ইউনিক পিচ 100টা মানুহ ঘৰত গ'লে আপোনাৰ 10টা মানুহ ঘৰত পাব আৰু এইটো খুব ইউনিক পিচ আৰু বহিবলৈ বহুত আৰাম হয় এইটো আপোনাৰ মাৰ্বল নে হয় ধুনীয়া ভাল লাগিছে বাৰু এখন সোফা যদি ভাল লাগিছে এটা লাইক কৰিব ভিডিঅ'টো ভাল লাগিব তেতিয়া বাকী আৰু আছে বহুত ডিজাইন আপোনালোকে চাব পাৰে লগতে যদি কাষ্টমাইজ কৰিব বিচাৰে তেতিয়াহ'লে সেয়াও হ'ব মই কৈছোঁ আপোনালোকৰ ইচ্ছা অনুসৰি সকলোবোৰ ডিজাইন তেওঁলোকে দি দিব এইটো হৈছে বিচনাৰ লাইন মই আৰম্ভণিতে আপোনালোকক বিচনাৰ লাইনটো দেখুৱাইছিলোঁ কিন্তু এতিয়া মই দাদাজন ওচৰত আছে যিহেতু অকণমান প্ৰাইচবিলাকো সুধি চাম আৰু বিচনাবিলাকৰ ডিজাইনবোৰ বহুত ভাল লাগিছে আৰু আজিকালি সঁচাকৈ বিচনাবোৰ ইমান মজা কোৱালিটিৰ বিচনা ইমান কম দামত পায় মানে কি ক'ম আৰু আপোনালোকে সেই আগৰ দিন নাই আৰু এতিয়া মানে আজিকালি এখন ভাল বিচনা ল'ম বুলি ক'লে ইমান টকাৰ বেছি প্ৰয়োজনো নাই আৰু সুন্দৰ ডিজাইনৰ বিচনা এইখন একেবাৰে আমাৰ ঘৰত থকা বিচনাখনে আৰু ছেম টু ছেম A to Z এইখন বিচনা আমি লৈ গৈছিলোঁ খুব সুন্দৰ দামত যোৱা বছৰ লৈ গৈছিলোঁ আৰু এইখন এখন বিচনা চৰি এইখন গ্লাছ আছে ন পাৰিবনে ইয়াত গ্লাছ আছে মই ভয়টো দি দিছোঁ একো নাই আৰু এইখন এখন বিচনা দাদা এইখন বিচনা কিমান পৰিব প্ৰাইচটো এইটো বক্স আছে নেকি তলত হয় এইটো বক্স আছে আৰু এই বিচনাখন আপোনাৰ 40,000 টকাৰ ভিতৰত আহিব তো আৰু এটা কথা কৈছোঁ যদি মনোজ দাৰ ভিডিঅ'টো চাই আহে লাইক এটা শ্বেয়াৰ কৰি কমেণ্ট কৰি আহে যে আমি মনোজ দাৰ ভিডিঅ'টো চাই আহিছিলোঁ আৰু আপোনাক 2,000 টকাৰ ডিছকাউণ্ট দি 38ত দি দিম এইটো কথা দিছোঁ ভিডিঅ'টো ছেভ কৰি ৰাখিব ৰেকৰ্ডিংটো লৈ আহিব লাগিলে কৈছোঁ এইটো আপোনাক 38ত দিম যদি মনোজ দাৰ ভিডিঅ'টো চাই এটা কমেণ্ট কৰি আহে কৈছে আপোনালোকক আৰু আপোনালোকে মনত ৰাখিব যদি আপোনালোকে মোৰ এই ভিডিঅ' চাই আহে তেতিয়াহ'লে বিচনা বুলিয়ে নহয় বেলেগ বস্তুটো অকণমান চাই দিব আৰু মানে অকল বিচনা বুলিয়ে নহয় যিকোনো বস্তু যদি লয় আপোনালোকে তেতিয়াহ'লে ডিছকাউণ্টটো চাই দিব আৰু তেওঁলোকে আৰু এইখন বিচনা চাওক অলপ ব্লেক কালাৰৰ হয় মানে ব্লেক কালাৰ বুলি ক'লে ভুল হ'ব অলপ কফি টাইপৰ কালাৰ হয় বাকী যিয়ে নহওক এইটো এটা ডিজাইন চাওক আপোনালোকে আৰু এইটো এটা ডিজাইন আৰু সকলো বিচনাৰ তলতে বক্স আছে নেকি চবতে ষ্ট'ৰেজ আছে মানে সকলোবোৰ বিচনাৰ তলতে বক্স আছে আৰু এইবোৰ ডিজাইনটো আপোনালোকে চাব পাৰে এয়া চাওক এইখন চাওক একদম ৰজাৰ দৰে ফিল আহিব যদি আপোনালোকে এইখন বিচনাত শুৱে এইকেইটা বক্স নেকি এইটো বক্স এটা বক্স আছে চাওক বক্সটো চাওক ভিতৰত কিমান বহুত ডাঙৰ বক্স মানে যিমান আপোনালোকৰ কম্বল চম্বল ডাঙৰ বস্তুবোৰ ধুনীয়াকৈ লেপ তুলি সকলোবোৰ ভৰাই থ'ব পাৰিব ধুনীয়াকৈ এইটো কি হয় এইটো কালাৰটো কাঠৰ নে কিনো এইটো কাঠৰে হয় এইটো গোল্ডেন কালাৰ কৰা হৈছে দেখোতে মেটেল ফাইবাৰ নিচিনা লাগিছে ফাইবাৰ নহয় এইটো কাঠৰে হয় একদম পিয়ৰ কাঠৰে ধুনীয়া আৰু এইটো এটা ডিজাইন চাওক এখন চাওক ধুনীয়াকৈ মই দেখুৱাই দিছোঁ আপোনালোকে চাই যাওক পচন্দ কৰি যাওক এইখন চাওক তাৰপাছতে এইখন চাওক যিখন ভাল লাগিছে আহক ভালদৰে কথা পাতক আৰু ধুনীয়াকৈ লৈ যাওক এয়া চাওক আৰু এইফালে চাওক আৰু এইখন চাওক এখন অলপ চিম্পুল টাইপৰ হয় এইটো আপোনাৰ ইয়াত তলত বক্স আছে পিছফালে বক্সটো টানিব পাৰিব মাত্ৰ ইয়াত নাই এতিয়া হয় এই যে আপোনাৰ বক্স যদি নলয় কাৰোবাক লাগে বোলে প্লেন আপোনাৰ 8-9 হাজাৰ টকা কম হৈ যাব এই দুখনহে মোৰ ভাল লাগিছে ঘৰত নি বাৰান্দাত থৈ ধুনীয়াকৈ এনেকৈ বহি ভৰি চৰি উঠাই একদম হাতত চাহ কাপ লৈ ধুনীয়াকৈ দাদা বহক আপুনি বহক আচ্ছা কি মানে এতিয়া ধৰক মোৰ এখন ভাল লাগিছে এতিয়া মোৰ পইচাও নাই পইচাও কম আছে সুবিধা কি আছে আপোনালোকৰ তাত যদি মই ল'ব পৰাকৈ এতিয়া ধৰক
যদি আপুনি এখন পচন্দ আছে এই দুৰ্গা পূজাতে বোলে আলহী আহিব এখন লৈ গৈ খুব ধুনীয়াকৈ বাৰান্দাত বহিম আৰু তেখেতকো বহাম এনেকৈ যদি ভাবিছে লৈ যাব পাৰে আহক আপোনাৰ এক পইচাও নালাগে হয় আপুনি ঠিকেই শুনি আছে এক পইচাও নালাগে আপুনি আহক ইয়াত আপোনাৰ ধুনীয়া EMI ৰ ব্যৱস্থা আছে মাত্ৰ আপোনাৰ চিভিলটো ভাল হ'লে হ'ল বাকী আপোনাৰ জিৰ' ফাইনেন্সত মানে জিৰ' ডাউন পে'মেণ্ট দিও আপুনি লৈ যাব পাৰিব মই কৈছিলোঁ আপোনালোকক ভিডিঅ'টোৰ আগমুহূৰ্তত যে আপোনালোকে এটকা নিদিয়াকৈও এই প্ৰিন্সি ফাৰ্নিচাৰৰ পৰা ঘৰত ব্যৱহাৰ হোৱা ফাৰ্নিচাৰৰ বস্তু লৈ যাব পাৰিব এতিয়া কথাটো হ'ল যদি আপোনালোকৰ চিভিল ভাল থাকে তেতিয়াহ'লে EMIত যিকোনো বস্তু আপোনালোকে ইজি ফাইনেন্স এইটো ইজি ফাইনেন্স কৰিব পাৰিব যদি আপোনালোকৰ চিভিল ভাল লাগে তেতিয়াহ'লে এটকাও নিদিয়াকৈ ধুনীয়াকৈ আপোনালোকে বস্তু লৈ যাবলৈ পাৰিব সেইটো হৈছে মেইন কথাটো বাকী সকলো বস্তুতেই সুবিধা সকলো বস্তুতে পাৰিব আপুনি 6 মাহ 8 মাহ 12 মাহ এনেকৈ আপোনাৰ টাৰ্মটো ল'ব পাৰিব এতিয়া ধৰক আপোনাৰ কিছুমান বাজেট থাকে বিয়া বা ঘৰ নতুনকৈ যেনেকৈ ক'লে আপুনি লোৱাৰ সময়ত আপোনাৰ বাজেট থাকে সেই বাজেটৰ ছেগমেণ্ট অনুযায়ী যদি আপুনি 3 লাখ টকা বাজেট এটা কৰি আছে 3 লাখ টকা আপোনাৰ ফাৰ্নিচাৰ গোটেই ডিছকাউণ্ট কৰাৰ পিছত ফুল এণ্ড ফাইনেল যেতিয়া এমাউণ্ট হ'ল ধৰ আপোনাৰ 3 লাখৰ ওচৰা-ওচৰি বা 3 লাখ টকা তেতিয়া আপোনাক আমাৰ ফালৰ পৰা এইটো আপোনাক এটা উপহাৰ দিম আপোনাক LED 32 ইঞ্চি LED স্যামসাং কোম্পানীৰ হয় ফুল HD TV হয় এইটো আপোনাক উপহাৰ দিম যদি আপোনাক বোলে এখন নালাগে আপুনি ৱাশ্বিং মেচিন লৈ যাব সেইটো পাই যাব বোলে আপোনাৰ এখন নালাগে ফ্ৰিজ লাগে ফ্ৰিজো দি দিম ঠিক আছে তেনেকৈ ছেগমেণ্ট আছে আমাৰ প্ৰতিজন গ্ৰাহকৰ কাৰণে 1.5 লাখ টকীয়াত কিবা এটা আছে 1.5 লাখ টকীয়াত এনেকৈ কৰি আৰু যদি আপুনি 5,000 টকাও পাৰচেজ কৰে প্ৰিন্সি ফাৰ্নিচাৰত আহি নিশ্চিত কিবা এটা আমাৰ ফালৰ পৰা এটা উপহাৰ দিম আৰু এইখিনিও আছে সৰু সৰু উপহাৰ এই উপহাৰখিনিও আপোনালোকে লাভ কৰিব পাৰিব এতিয়া ইয়ালৈ আহিলে কাক লগ পাব আপোনালোকৰ দুইজনৰ ভিতৰত হয় মোকতো প্ৰায় আপোনালোকে দেখি থাকে মই প্ৰিন্সি ফাৰ্নিচাৰ বৰবৰুৱাতে থাকোঁ এইখন চিলাপথাৰ ঠিক আছে চিলাপথাৰ আমাৰ জ্ঞানদা থাকিব আৰু এই জ্ঞানদাৰ নাম্বাৰটো আমি ডিছপ্লে দি দিয়া হ'ব তেখেতক যোগাযোগ কৰিব EMI কেনেকৈ পাব বা যিকোনো জানিব হ'লে আপোনাক এই আপোনাৰ এই বিয়াৰ বাজেটটো কেনেকৈ বনাব সেইবিলাক জানিব হ'লে এখেতক কণ্টেক্ট কৰিব এখেত থাকিব ইয়াত অলপ চাই চিতি দিব আৰু গ্ৰাহকবোৰ আহিলে যদি মোৰ ভিডিঅ' চাই আহে হয় চাই দিম মনোজ দা ভিডিঅ' চাই আহিলে আমি ভালকৈ চাই দিম এইটো কাষ্টমাৰে চিন্তা কৰিব নালাগে আৰু তাৰ লগতে আমি দুৰ্গা পূজা উপহাৰ আমি দিম ইমানখিনি আছিলে আজিৰ এই ভিডিঅ'টোত বেছি দীঘলীয়া নকৰোঁ আৰু কেনেকুৱা পালে চাই জনাব আহিব যদি কিবা বস্তু ল'বলগীয়া আছে আপোনালোকৰ ঘৰখনৰ বাবে সুন্দৰ সুন্দৰ অফাৰো চলি আছে বৰ্তমান এতিয়া ধুনীয়া ধুনীয়া গিফ্টো আছে ল'ব পাৰিব আৰু এইবোৰ চাওকচোন এনেকুৱা আলমিৰাও আছে কাঠৰো যদি লাগে আপোনালোকৰ মন পচন্দৰ অনুসৰি আপোনালোকে কাষ্টমাইজো কৰিব পাৰিব আৰু ৰেডি কৰি থোৱাও আছে এইবোৰ আপোনালোকে ল'ব পাৰিব আহিব আৰু এড্ৰেছটো মই ক'লোৱেই চিলাপথাৰত আছে ধেমাজিৰ চিলাপথাৰত আৰু যদি আপোনালোকে দূৰৰ পৰা অৰ্ডাৰ কৰিম বুলি ভাবে অসমৰ যিকোনো কোণৰ পৰা তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰো কৰিব পাৰিব অনলাইন অৰ্ডাৰো কৰিব পাৰিব দোকানতো আহিব পাৰিব শ্ব'ৰুমতো আহিব পাৰিব এওঁলোকৰ বৰবৰুৱাতো দোকান আছে তাতো আপোনালোকে যাব পাৰিব বা চিলাপথাৰ ছাইডৰ যদি আপোনালোকে হয় ইয়াতো আহি আপোনালোকে চাব পাৰিব ল'ব পাৰিব এড্ৰেছটো মই কৈ দিছোঁ চিলাপথাৰৰ পোষ্ট অফিচৰ সন্মুখতে আছে প্ৰিন্সি ফাৰ্নিচাৰ মেডিকেল ৰোডৰ কাষত পোষ্ট অফিচৰ সন্মুখত আহিব পাৰে মই কণ্টেক্ট নম্বৰ দি থৈ দিছোঁ বাছ